যোৱাকালি ইয়াতে এটা হত্যাকাণ্ড হৈছে আপুনি নিশ্চয় গম পায় কোনে কৰিছে বা কেনেকৈ হৈছে বা কোনো সূত্ৰ আছিল নেকি ইয়াৰ বিষয়ে কি ক'ব আমি গম নাপাওঁ আমি ইয়াৰ মানুহ হয় যদিও কোনে কৰিছে বা কি কাজিয়া হৈছে তাৰ বিষয়ে মানুহজনৰ লগত শত্ৰুতা নাছিল বহুত মানুহে কৈছে কিন্তু কিবা কাজিয়া হৈছে বুলি এইটো কিবা গম পায় নেকি এটাতো কালে হৈছে মানে ৰাতিপুৱাটো ঘটনাটো গম পায় মোক বৰ শাস্তি দিছে খাব চাব দিয়া নাই গুৰুমা ইয়াৰ পৰা লৈ যোৱা গুৰুমা লৈ যোৱা না না সোনা বাবু তো ডাক্তার কেউ কাঁদিস আপনি মোৰ ভনী কিয় ৰক্ষা কৰিব আপোনাক কিমান টকা লাগে বিষ্ণুজী তুমি কাক টকাৰ দৰত দেখুৱাইছা ইচ্ছা কৰিলে মই তোমাক এতিয়া লকাপত সোমাই থব পাৰোঁ চবা পইচা এই তাই টকাৰ পৰা ওলাই দিয়া ঠিক আছে দেৰি আছে তোমাৰ বিষ্ণুজী তোমালোকৰ মজুৰি এতিয়া যাব পাৰা কি খবৰ ভালনে তোমাৰ হয় হয়
ভাল লাগিছে নে আজি ধুনীয়া লাগিছে ঠিকে আছে আচ্ছা ঠিক আছে মঞ্জুৰী দৰবাৰত আজি কাৰ প্ৰৱেশ হৈছে নমস্কাৰ বাইদেউ নমস্কাৰ আমি গুৱাহাটীৰে আৰু আজি আপোনাৰ দৰবাৰত উপস্থিত হৈছো আপোনাৰ জীৱন আপোনাৰ সংগ্ৰাম জানিব বুলি মোৰ জীৱনৰ বিষয়ে জানিবলৈ তোমালোকে বহুত অতীতলৈ গুচি যাব লাগিব এইটো এটা বহুত ডাঙৰ ঘটনা এখন ঘৰৰ এটা সন্তান আৰু সেই সন্তানটি কেনেকৈ কিন্নৰলৈ ৰূপান্তৰিত হয় বহুত কথা আছে তোমালোকে জানিবা শুনিব পাৰিবা তোমালোকে মোৰ কাহিনী হয় বাইদেউ শুনা তেতিয়াহ'লে তোমালোকে বাগার মুতো পিনিছ হ্যাঁ কোন কোন ওলা ইয়াৰ পৰা আপনার কি হয়েছে ইমান খং কৰিছে যে লটো ছোৱালী কাপোৰ পিন্ধিলে বুলি ইমান খং কৰিব লাগে নেকি তুমিয়ে নষ্ট কৰিলা ল'ৰাটো মূৰত তুলি লৈ লৈ তুমি ইমান দুষ্ট কৰিব নাপায় ছোৱালী মানুহৰ কাপোৰ পিন্ধা কাৰণে তেতিয়া খং কৰিছে কিয় এনেকুৱা কৰা বুজি পাবা আকৌ কান্দিবা তুমি ভাল স্কুলত ভালকৈ থাকিবা দেই দুষ্ট কৰি নাথাকিবা এটা খংতে কিছু নহয় নাচিবা কি নাথাকিবা চাৰিটা মোবাইল আছে Bye bye. আচ্ছা আচ্ছা এটা খবর আমি করবো তার আচ্ছা আমি দেখি ওকে
हेलो तुम्हारे चाचा तुम्हें परे बोलबो कि चाचा ना देओ जाओ तुम्हारे चाचा আহিব কি খবর বেতু তাহলে কোৱা পয়সা কেটে দিছে কিয় পইচা লাগে তোক যে দিছিল মই 5 বছৰ ঠাণ্ডা টাকা বজানো ঠাণ্ডা কৰিব আহিছো মই মোৰ পইচা চিগাৰেট চেয়াৰ দিয়া মোক দৰকাৰ নাই মই খাব পাৰিলো হয় টকা ঘূৰাই দে পইচা টকা লাগে বেতু যিমান টকা সিমান টকা লাগে কৰিছো যিহেতু নেকি আমি আপোনাৰ সপোনবোৰ যাতে আমি একেলগে আগবঢ়াই আমি জনামতে আপোনাৰ সপোন যে আপুনি আশ্ৰম এখন স্থাপিত কৰিব বিচাৰিছে হয় মই সেই আশ্ৰমখনৰ জৰিয়তে মই যিসকল অনাথ শিশু আছে মাক দেউতাক নাই তেওঁলোকক মই ৰাখি ডাঙৰ দীঘল কৰিব বিচাৰোঁ আৰু তেওঁলোকক যেতিয়া ভাল জীৱন এটা দিব পাৰোঁ তাৰ প্ৰয়াস কৰি আছোঁ আৰু এইটো মোৰ বহুত ডাঙৰ সপোন হয় যেতিয়া মই মৰি যাম তেতিয়ালৈকে কৰিম মৰি যোৱাৰ পিছত তোমালোকে মোক সহায় কৰিব লাগিব যিহেতু তোমালোকেও আগবাঢ়ি আহিছা সকলোৱে মিলিত হৈ কিনে আমি সংস্থাটো আগবাঢ়ি নিব লাগিব হয় বাইদেউ আমি কথা দিছোঁ আমি আপোনাৰ সপোনটো সফল কৰিবলৈ আমাৰ গোটেই সাহায্য আগবঢ়াই তোমালোকক ধন্যবাদ আৰু তোমালোকে মোৰ লগত সদায় থাকিব লাগিব তোমালোকে প্ৰতিটো মুহূৰ্তত যাতে মোক সহায় কৰা আৰু এগৰাকী নাৰী হিচাপে মই ভাবোঁ যিহেতু নিজকে আৰু এগৰাকী নাৰী হৈ আমি আগবাঢ়ি যাব বিচাৰোঁ সমাজত নাৰীৰ সফলতা আৰু মহানতা কিমান আমি দেখুৱাই দিব সমাজত ধন্যবাদ আমি সকলোৱে মিলিম সকলোৱে কাম কৰিম সকলোৱে আগবাঢ়ি যাম কিন্তু বহুত কাহিনী বহুত ঘটনা আছে মোৰ লগত জীৱনত এইবিলাক মোৰ বহুত কিবা কিবি আছে তোমালোকে সেইবোৰ জানিব লাগিব লাহে লাহে জানিব বসুয়া বসুয়া হ্যালো মঞ্জুৰী হয় পোৱালিক লাগে যদি গোদামত আহিব কিহৰ 10 লাখ টকা লাগে তোক আৰু যদি পুলিচক খবৰ দিয়া হয় যদি পারে কি বাহে চাবি গুৱাহাটী লৈ যাবি পইচা দিবি নহ'লে কথা বেয়া হৈ যাব ওকে চব খবৰ নিদিবি পুলিচক খবৰ নিদি দিগদাৰ হৈ যাব কিন্তু পইচা দে আগতে বাচ্চা রিফান্ড কর পয়সা দে বাচ্চা দে পয়সা দে না পয়সা
ইন্সপেক্টৰ ছাৰ মই কি ভুল কৰিলোঁ এনেকুৱা যি কাৰণে আপুনি মোক গুলি কৰিলে এগৰাকী অনাথ শিশুক জীৱন দিয়াৰ কাৰণে মই চেষ্টা কৰিছিলোঁ এগৰাকী অনাথ শিশুক অকণমান মৰম দিব বিচাৰিছিলোঁ যাৰ কাৰণে আজি মোক মৃত্যুদণ্ড দিলে ইন্সপেক্টৰ চাহাব মা মা নমস্কাৰ নিউজ 24x7লৈ স্বাগতম মই খ্যাতি শৰ্মা আজিৰ বিগ ব্ৰেকিং নিউজ আজি কিছুদিন ধৰি সমগ্ৰ গুৱাহাটীবাসীৰে মনত চাঞ্চল্যৰ সৃষ্টি কৰি আহিছে এটা অপহৰণ আৰু হত্যাকাণ্ডই কোন জড়িত আছে এই অপহৰণ আৰু হত্যাকাণ্ডৰ লগত সেয়া কোনেও অৱগত কৰিব পৰা নাছিল কিন্তু আজি এই অপহৰণ তথা হত্যাকাণ্ডৰ লগত জড়িত অপৰাধী পুলিচৰ জালত পৰিল এয়া আপোনালোকে টিভিৰ স্ক্ৰীনত দেখিবলৈ পাইছে অপহৰণকাৰী তথা হত্যাকাৰী ৰাকা আৰু সেলিম শাহক পুলিচে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে